শংকৰদেৱৰ আদৰ্শৰে প্ৰতিখন সত্ৰতে মানে নিয়ম নীতিসমূহ বা নীতি আদৰ্শৰে যিকোনো অনুষ্ঠানসমূহ বা মাংগলিক কামসমূহ কৰা দেখা যায়। কিন্তু এই সত্ৰখনৰ শংকৰদেৱৰ প্ৰতিষ্ঠাৰ সত্ৰখন আৰু এই সত্ৰৰ মাজৰ পাৰ্থক্য কি, আৰু এই সত্ৰখন ভাদুমাৰী আজিকালি নাম গায় গোপিনীসকলে, কিন্তু আমাৰ হৰিদেৱৰ আহিত আমাৰ দীঘৰ উজাই দিয়া দোলা আৰু খাটোলা আছে। দোলাখন তুলসীত আছে, খাটোলাখনো ইয়াত শিক্ষাৰ ক্ষেত্ৰত মানে আগবঢ়াই নিব চেষ্টা কৰিছিল। অকণমান তাৰ বিষয়ে ক'ব নেকি? আচলতে আমাৰ যিটো এতিয়া ৪,১৪১ মাটি আছে। হয়, নমস্কাৰ, স্বাগতম জনাইছোঁ আলাপৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি উপস্থিত আছোঁহি লখিমপুৰৰ এখন প্ৰখ্যাত সত্ৰ, যাৰ পৰিচয় শ্ৰী শ্ৰী ঘাৰমৰা সত্ৰ। আৰু এই সত্ৰৰ যদি আমি বিষয়ে ক'ব যাওঁ তেনেহ'লে বহুত দীঘলীয়াকৈ ক'ব লাগিব। থোৰতে মই অলপমান আপোনালোকক জনাব বিচাৰোঁ যে এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল ১১৫৪ খ্ৰীষ্টাব্দত, আৰু তেতিয়াৰ পৰা বৰ্তমান সময়ত বহুকেইখন ভগ্নী বা শাখা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোটেই ভাৰতত ব্যাপি থকা দেখা যায়। আৰু আজি আমাৰ মাজত উপস্থিত আছে এই সত্ৰৰে সত্ৰাধিকাৰ প্ৰভীশ্বৰ শ্ৰী বিষ্ণুপ্ৰসাদ গোস্বামীদেৱ। প্ৰভু নমস্কাৰ, আপোনাকো নমস্কাৰ। আমাৰ এই আলাপৰ অন্যটি খণ্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমি উপস্থিত আছোঁ আমি লখিমপুৰৰ এখন অতি পুৰণি সত্ৰ, যি লখিমপুৰৰে নহয় সদৌ অসম তথা বহু পুৰণি শংকৰদেৱৰ আগৰ এখন সত্ৰ, যিখনক আমি বৰ্তমানে শ্ৰী শ্ৰী ঘাৰমৰা সত্ৰ বুলি জানো। আৰু আমাৰ মাজত আছে উপস্থিত এই সত্ৰৰে সত্ৰাধিকাৰ শ্ৰী বিষ্ণুপ্ৰসাদ গোস্বামীদেৱ। তেওঁক আমি প্ৰভীশ্বৰ বুলি সম্বোধন কৰি যি ৰীতি নীতিৰে কথা বাৰ্তা বা আলোচনা কৰিব লগা হয়, সেই আলোচনাৰ মৰ্মে আজি তেওঁৰ লগত আমি কিছু কথা জানিম এই সত্ৰৰ বিষয়ে। প্ৰভীশ্বৰ, আমি প্ৰথমতে সত্ৰখনত সোমাই আহোঁতে দেখিছিলোঁ যে গেটখনত লিখা আছে শ্ৰী শ্ৰী ঘাৰমৰা সত্ৰ ভুৱনমোহন, আৰু ইয়াতে আপোনাৰ সত্ৰৰ নামঘৰ ভাগতো দেখিলোঁ ভুৱনমোহন। এই ভুৱনমোহন শব্দ দুটাৰ অৰ্থ কিবা আছে নেকি? আমাৰ ঘাৰমৰা সত্ৰৰ ইষ্টদেৱতা শ্ৰী শ্ৰী ভুৱনমোহন মহাপ্ৰভু, তেওঁৰ সৃষ্টিকৰ্তা। সেইকাৰণে তেওঁ আলমতে আমাৰ শ্ৰী শ্ৰী ভুৱনমোহন মহাপ্ৰভু আমাৰ ইষ্টদেৱতা। আমি বেলেগ বেলেগ সত্ৰ বেলেগ বেলেগ ইষ্টদেৱতা আছে, তেনেকৈ আমাৰ ঘাৰমৰা সত্ৰৰ ইষ্টদেৱতা শ্ৰী শ্ৰী ভুৱনমোহন মহাপ্ৰভু। আচ্ছা আচ্ছা। এইখিনিতে আৰু পৰিলক্ষিত হয় আজিকালি প্ৰায় শংকৰদেৱৰ আদৰ্শৰে প্ৰতিখন সত্ৰতে মানে নিয়ম নীতিসমূহ বা নীতি আদৰ্শৰে যিকোনো অনুষ্ঠানসমূহ বা মাংগলিক কামসমূহ কৰা দেখা যায়। কিন্তু এই সত্ৰখনৰ শংকৰদেৱৰ প্ৰতিষ্ঠাৰ সত্ৰখন আৰু এই সত্ৰৰ মাজৰ পাৰ্থক্য কি, আৰু এই সত্ৰখন প্ৰতিষ্ঠা কোনে কৰিছিল তাৰ বিষয়ত অলপমান আৰম্ভণিটো। আমাৰ শ্ৰী শ্ৰী ঘাৰমৰা সত্ৰ প্ৰতিষ্ঠা হৈছিল 11শ শতিকাত শদিয়াৰ ঘোঁৰামৰা পাৰত। আৰু এই সত্ৰ স্থাপন কৰিছিলে আমাৰ যদুমণিদেৱ আজ্ঞা ধৰি হৰিদেৱে সত্ৰ স্থাপন কৰিছিলে 11শ শতিকাত শদিয়াত। আৰু তাৰ পৰা আমাৰ পাছিঘাট বৰবিলাহত আহিলে নানা উপদ্ৰৱত। তাৰপৰা আহি ধেনুখনা ঘাৰমৰা তো মাছখোৱা মৌজা ধেনুখনা ঘাৰমৰা এইটো আছে। তাত আহি আমাৰ দৌল দেৱালয়, তাত মঠ মন্দিৰ আছিলে। আৰু চুতীয়াসকলৰ ঘাই ৰজা, হয়, এই ঘাই ৰজাজন আমাৰ শদিয়াৰ এই সত্ৰতে দেহান্ত হোৱাৰ কাৰণে ঘাই মৰা। তেখেতৰ দুজন কোঁৱৰ নৱদ্বীপত পঢ়িবলৈ গৈছিলে। পঢ়িবলৈ যাওঁতে তাৰপৰা আমাৰ 5 ঘৰ বৃক্ষ আনি শদিয়াৰ ঘোঁৰামৰা পৰা স্থাপন কৰিলে। তেতিয়া সত্ৰ নাছিলে, থান আছিলে। আৰু সেই থানতে আমাৰ চুতীয়া ৰজাই এখন মূৰ্তি দিছিলে।
এখন ঘণ্টা দিছিলে, এটা পিতলৰ বৰদবা দিছিলে আৰু অন্যান্য বস্তু দিছিলে। 50 ভূমিকম্প কিছু লোকচান হ'ল। লগতে শদিয়াৰ পৰা ঘূৰি ঘূৰি আহি এই স্থানখনতে প্ৰায়খিনি বস্তুৱে হয়তো হেৰাই গ'ল। কিছু যিখিনি থাকি গ'ল সেইখিনি বৰ্তমান সত্ৰ মিউজিয়ামতে সংৰক্ষণ কৰি ৰখা হৈছে। যেতিয়া আমাৰ শদিয়াৰ পৰা আমি হেনুখনা ঘাঁহ আমরা তাত বহোঁ, তাত ৰুদ্ৰসিংহ ৰজাই 4131 চনতে আমাৰ সত্ৰলৈ খাপ দিছিল। সেই খাপ তাত হেনুখনা ঘাঁহ আমাক দিছিলে আৰু সেই খাপ চাবৰ কাৰণে এখন খাটোলা দিছিলে। আৰু তেতিয়া ৰুদ্ৰসিংহ ৰজাই পতা হিচাপে মূৰ্তিৰ তলত কিমান হাজাৰমাটি ফুল ৰজাই দিছে তাক খোদিত কৰি আমাৰ বৰ্তমান মন্দিৰখন সংৰক্ষিত হৈ আছে। এতিয়া পতাবিলাক মূৰ্তিৰ তলত লিখি দিছে। এখন লাখেৰে স্থান বুলি কয় আৰু তাৰে কিছু অংশ আমাৰ সৰহকৈ পথাৰ আছে। সেইটো যিসকলে ল'ৰ ষ্টুডেণ্টে কিছু জানে, তাত আমাৰ ঘাঁহ মাহঁতৰ লাখা চিলেণ্ডৰ ওপৰত তেখেতলোকো পঢ়ে। এই লাখা চিলেণ্ড বৰ্তমান ঘাঁহ মাহঁতৰ এতিয়াও আছে। আৰু ইয়ালৈ আহিলে শদিয়াৰ পৰা হেনুখনা ঘাঁহ মাৰাৰ পৰা 1826 চনত মানুহ আক্ৰমণৰ পিছত সত্ৰ 1826 বৰ্তমান টাউনৰ পৰা 4 কিলোমিটাৰ ভিতৰত অলপ দূৰত ধলনৈ পাৰত এতিয়া বৰ্তমান শ্ৰী ঘাঁহ মাহঁতে ইয়াত হিচাপে লৈ আছে। এই যে মই প্ৰথমতে উত্থাপন কৰিছিলোঁ প্ৰশ্নটো যে শ্ৰী ঘাঁহমৰা সত্ৰ আৰু বৰ্তমান যি শংকৰদেৱৰ আদৰ্শত চলা সত্ৰসমূহ তাৰ মাজত পাৰ্থক্য কি আছে? আমাৰ শংকৰ গুৰুজনা আগৰ গুৰুদেৱৰ হেৰি আমাৰ কাতিমহীয়া কোৱা নাম হয়। পহিলা পুৰুষসকলে লয়, তাৰপিছত আইসকলে লয় ৰাতিপুৱা কাতিমহীয়া। মাঘমহীয়া আমাৰ পানী ভোগ হয়। সেইটো চুতীয়াসকলৰ নিয়ম আছিলে। তেখেতলোকেও এইটো পানী ভোগ দিছিলে আৰু তেতিয়াৰ পৰা আমাৰ প্ৰচলিত হৈ আহিছিলে আৰু বৰ্তমানেও প্ৰচলিত হৈ আছে পানী ভোগ। এইটো অকল মাঘমহীয়াতে অন্য মানুহ আৰু ভাদমহীয়া আজিকালি নাম গায় গোপিনীসকলে, কিন্তু আমাৰ এনেই হৰিদেৱৰ আৰ্হিত আমাৰ ভাদমহীয়া নামটো নাছিলে যদিও এতিয়া সেইটো সকলোৰে মনোৰঞ্জনৰ কাৰণে আদৰি লোৱা হৈছে। এনেই গুৰুজনা আমি গুৰুজনাৰ শংকৰদেৱৰ তিথি পাতোঁ, হৰিদেৱৰ তিথি পাতোঁ, দামোদৰদেৱৰ তিথি পাতোঁ, আমাৰ সত্ৰাধিকাৰসকলৰ তিথি পাতোঁ। আমি আমাৰ ফাকুৱা উৎসৱ আমি 3 দিনীয়াকৈ পালন কৰোঁ। পহিলা মেঘদাস হয়, তাৰপিছদিনা পূৰ্ণিমা পূজা হয় আৰু তৃতীয় দিনা আমাৰ গোসাঁই সুবৰ্ণ মহাপ্ৰভু আমাৰ গুৰুচা বাইদেউ যাত্ৰা কৰে। সেইটো যাত্ৰা কৰি ঘূৰি আহোঁতে আমাৰ ইয়াত বোকা ভাওনা খেলা হয়। সেইটো আমাৰ পৰম্পৰাগতভাৱে আগৰ পৰা চলি আহিছে আৰু বৰ্তমান চলি আছে। ইয়াতে আপোনাৰ আমাৰ যি মিউজিয়ামত, এই মিউজিয়ামটোত আমাৰ কি কি সম্পদ আছে বুলি কৈছিলে? এই মিউজিয়ামত আমাৰ চুতীয়া ৰজাই দিয়া জয় ঘণ্টা, হয়, সেইটো প্ৰায় 18 কেজি। হয়। চুতীয়া ৰজাৰ পিতলৰ ডবা এটা আছে, মূৰ্তিখন আছে। ৰুদ্ৰসিংহ ৰজাই দিয়া দোলা আৰু খাটোলা আছে। দোলাখন তুলসী কাঠৰ, খাটোলাখনো ইয়াত নানা কাৰুকাৰ্য খোদিত কৰা আছে খাটোলাখনত। আৰু ৰুদ্ৰসিংহ ৰজাই ঘাঁহ মাত্ৰ সত্ৰলৈ যি 4131 চনতে সত্ৰক দিছিলে, সত্ৰক দিয়া খাট চাবৰ কাৰণে এখন খাটোলা দিছিলে আৰু মণিকূটৰ ভিতৰত এখন তেখেতে দিয়া মূৰ্তি আছে। তাৰ তলতে তেখেতে কিমান মাটি কিমান খাট আমাৰ সত্ৰলৈ দান দিছিলে সেইটো তাত উল্লেখ আছে। মূৰ্তিখনৰ তলত লিখিত আছে। আপোনাৰ মই ইয়াতে এটা লিখনিত পাইছিলোঁ যে এই সত্ৰখনত মূৰ্তি পূজা কৰা হয় আৰু আমাৰ বৈষ্ণৱ ধৰ্মীয় যিসমূহ সত্ৰ
তাতে আসনক মানে আসন পাতি নিয়ম নীতি কৰা হয় সেইকাৰণে কিবা বিভেদৰ সৃষ্টি হোৱাৰ কাৰণে নে এইটো বেলেগ ধৰণৰ নিয়ম কৰা এইটো আচলতে এইটো আমাৰ হৰিদেৱী আমি হৰিদেৱৰ হেৰি আমি ব্ৰহ্মসমিতি হয় হৰিদেৱৰ প্ৰতিষ্ঠা কৰা আমাৰ যিসকল শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে তাত গুণমালা আছে আমাৰ হৰিদেৱে যিসকলবিলাক স্থাপন কৰিছিলে বা দামোদৰদেৱে যিবিলাক স্থাপন কৰিছিলে সেইবিলাক মূৰ্তি আছে চতুৰ্ভুজ কোনোবা গোবিন্দ বুলি কৈছে কোনোবা যদুৰাই কৈছে এনেকৈ বেলেগ বেলেগকৈ তেখেতলোকৰ সত্ৰ অনুযায়ী ইষ্ট দেৱতাৰ নাম বেলেগ বেলেগ আছে তাৰ পৰিপ্ৰেক্ষিতত নিয়ম নীতিসমূহ বেলেগ বেলেগ ধৰণৰ শংকৰদেৱে যিবিলাক স্থাপন কৰিছিল তাত গুণমালা আসনত থাকে হয় মূৰ্তি নাথাকে আৰু তাত নামঘৰ আৰু মণিকূট একেলগে ছেপাৰেট নহয় আৰু এটি মই তথ্য পাইছিলোঁ আমি যিহেতু ইয়াৰ ওপৰত এটি ভিডিঅ' বনোৱাৰ আগতে আমি ইয়াৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ চ' তাত এটা মই আৰ্টিকেলত পাইছিলোঁ এখন মহাবিদ্যালয়ৰ তাত লিখা আছিল যে এই সত্ৰৰ যিসকল পুৰণি সত্ৰাধিকাৰ ধৰক সত্ৰ পৰিচালনা কৰা ব্যক্তিসকল তেওঁলোকে ব্ৰিটিছৰ দিনত যি উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদ অভিযানত বহু লোকৰ ঘৰ মাটি বাৰী হেৰুৱাব লগা হৈছিল আৰু সেই সময়ত এই সত্ৰখনৰ সত্ৰাধিকাৰ নামটো মই পাহৰিছোঁ তেওঁ সেই লোকসকলক ভূমিদান কৰিছিল শিক্ষাৰ ক্ষেত্ৰত মানে আগবঢ়াই নিব চেষ্টা কৰিছিল অকণমান তাৰ বিষয়ে ক'ব নেকি আচলতে আমাৰ যিটো এতিয়া 4000 মাটি আছে হয় আছিলে হয়তো প্ৰত্যেকৰ যায় সেই মাটিটো কিছু অংশ কথিত হয় লিখিত নহয় হয় কথিত হয় লিখিত নহয় সেই মাটিবিলাক কাৰণ 4000 মাটি সত্ৰৰ প্ৰয়োজন নাছিলে সেইকাৰণে সেই সময়ত বানে আমনি কৰিছিলে মানে আমনি কৰিছিলে ব্ৰিটিছে আমনি কৰি তেতিয়া আমাৰ সত্ৰৰ ফালৰ পৰা তেওঁলোকক সহায় সাৰথি কৰিছিলে লগতে আমাৰ এতিয়া ইয়াত সত্ৰত পানীনি ব্যাকৰণ আছে ৰত্নমালা ব্যাকৰণ আছে অমৰকোষ আছে শব্দকোষ আছে কীৰ্তন নাম ঘোষা ভাগৱত চিত্ৰ ভাগৱত আকৌ আমাৰ যিবিলাক জ্যোতিষ হয় সেইবিলাক নানা পুথি প্ৰায় 244 পুথি যি সংগ্ৰহালয়ত আছে তালৈ লক্ষ্য কৰিলে আমাৰ বুজিব পাৰোঁ যে এটা সময়ত আমাৰ ইয়াত এখন ভাল পাঠশালা হয়তো সত্ৰত চলি আছিলে যাৰ কাৰণে ব্যাকৰণ গ্ৰামাৰ আপোনাৰ অমৰকোষ পাণিনি ব্যাকৰণ ৰত্নমালা ব্যাকৰণ নামঘোষা শব্দকোষ অমৰকোষ চিত্ৰ ভাগৱত এনেকৈ গুৰুচৰিত অনেকখিনি পুথি সংৰক্ষিত হৈ আছে আৰু আমাৰ দুগোচ্ছ বিধি আছে তন্ত্ৰ মন্ত্ৰ পুথি আছে এনেকৈ প্ৰায় 244খন পুথি সত্ৰ সংগ্ৰহালয়ত বৰ্তমান সংৰক্ষিত হৈ আছে এই সত্ৰখনৰ অন্তৰ্গত আৰু তেনেকুৱা ধৰণৰ শাখা বা কি কয় ভগ্নী বা ভাতৃ সত্ৰ আছেনে আছে আমাৰ সত্ৰৰ বৰ্তমান আমাৰ কাষতে আছে ঘাঁহমাৰা সৰু সত্ৰ সেই সত্ৰৰ সত্ৰাধিকাৰ বৰ্তমান বিষ্ণু গোস্বামী হয় চিৰাজুলিত আছে আমাৰ ঘাঁহমাৰা আদৰ্শ সত্ৰ হয় তাৰ সত্ৰাধিকাৰ বৰ্তমান বিষ্ণু গোস্বামী তাত আমাৰ হিলছ এণ্ড প্লেইনছৰ স্কুল আছিলে মানে জনজাতিসকলক পঢ়ুৱাবৰ কাৰণে লিখাবলৈ দিছিলে ঘাঁহমাৰা মডেল সত্ৰ তাতো আমাৰ হিলছ এণ্ড প্লেইনছৰ ৰেচিডেঞ্চিয়েল স্কুল আছিলে তাতো তাৰ বছৰেকত 400 450 অধ্যয়ন কৰি আছিলে আৰু আমাৰ যি শংকৰী কলা কৃষ্টি আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ৰাস নৃত্য কৰিছোঁ ভাওনা কৰিছোঁ আমাৰ দুলীয়াজানত গৈ আমি ভাওনা কৰিছোঁ আপোনাৰ আমাৰ বৃন্দাবনে আমি নাম তেওঁলোকৰ দ্বাৰা আমি তাত পৰিৱেশন কৰিছোঁ আৰু গুৱাহাটীত 1972 আমাৰ জনজাতিসকলে এটা বিহু মাৰি পিছতো ভূয়সী প্ৰশংসা কৰিবলৈ সক্ষম হৈছিল কিন্তু পৰিতাপৰ বিষয় অসমৰ মানচিত্ৰত কিছু খেলিমেলি আৰম্ভ হৈ গ'ল হোৱাৰ কাৰণে বহুত জটিল সমস্যাই আগুৰি ধৰিলে সত্ৰবিলাকক তাৰ কাৰণে আমি সত্ৰাধিকাৰসকল আমাৰ এই স্কুলবিলাক বন্ধ কৰিবলৈ বাধ্য হ'ল লগতে অৰুণাচলৰ পৰা আমাৰ যিটো সাহাৰ্য দি আছিলে মুকুটমুখী CM হোৱাৰ পৰা সেই আমাৰ আৰ্থিক সাহাৰ্যটো বন্ধ কৰি দিলে ইয়াৰ কাৰণে
স্কুলবিলাক প্ৰায় বন্ধ হৈ গৈছে। গ'ল। লগতে অসমৰো কিছু অশান্তি এটা পৰিৱেশ আৰম্ভ হ'ল, যাৰ কাৰণে আমি যদি কেনেবাকৈ আমাৰ ইয়াত পৰীক্ষা ল'ৰা ছোৱালী কেনেবাকৈ হেৰাই যায়, তেতিয়া আমাৰ এটা অসমৰ ওচৰত সংঘাত এটা আৰম্ভ হ'ব। সেইবিলাকৰ লক্ষ্য কৰি আমাৰ সত্ৰাধিকাৰসকলে তেতিয়াই আলোচনা বিচাৰ কৰি যাতে অসমৰ অৰুণাচলৰ মাজত আমাৰ সংঘাত নহওক, সেইটোকে ভাবি স্কুলবিলাক বন্ধ কৰি ইয়াতে মই আপুনি অৰুণাচল বুলি ক'লত মই মন কৰিছোঁ, যিখিনি স্কুল আছিল বা টুল বুলি কয় সেই সময়ত, সেই স্কুলসমূহত বা পঢ়াশালীসমূহত অকল আমাৰ এই স্থানীয় লোকসকলে আছিল নে অসমৰ বাহিৰৰ শিক্ষাৰ্থী আছিল? আমাৰ সত্ৰবিলাক ৰিচ এণ্ড প্লেইনছৰ ট্ৰাইবেল, আমাৰ অৰুণাচলৰ যিমান ট্ৰাইবেল আছিল হয়, সেই ট্ৰাইবেলসকল, আমাৰ অসমৰ যিবিলাক জনজাতি আছে তেখেতসকল সকলোকে মিলাই একত্ৰিত কৰি আমাৰ স্কুলবিলাক ৰেচিডেঞ্চিয়েল কৰা হৈছিলে। ৰাতিপুৱা তেওঁলোকে পুৱা নামঘৰত প্ৰাৰ্থনা গায়, ৰাতিপুৱা গা ধুব, প্ৰাৰ্থনা কৰাৰ পিছত তেওঁলোকে খাই বৈ স্কুললৈ যায়। আকৌ তাৰ পৰাই খেলা ধূলা কৰি গধূলি আকৌ গা পা ধুই আকৌ আৰতিত প্ৰাৰ্থনা কৰিব, কৰাৰ পিছত তেওঁলোকে নিজৰ নিজৰ কামত আগবাঢ়ে। মানে সেই স্কুলসমূহত আমাৰ অসমীয়া ৰীতি নীতি সংস্কৃতি বা অসমীয়া ভাষা সম্পূৰ্ণ ধৰণে নিদৰ্শন দাঙি ধৰা হৈছিল। মানে হয়, আমাৰ শংকৰী কলা নিচিনা আমাৰ সম্পূৰ্ণ তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিছোঁ, যাৰ কাৰণে ৰাস নৃত্য তেওঁলোকে ডিব্ৰুগড়, দুলীয়াজান, আসামৰ নানা ঠাইত তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু ভাওনাও কৰিছে। চব কিন্তু ট্ৰাইবেল ল'ৰা ছোৱালী তেওঁলোকে ভাওনাও কৰিছে। আমাৰ কৰ্ণ পৰ্ব, তূৰ্ণ পৰ্ব, সীতাৰাম বালিবধ এইবিলাক ভাওনা তেওঁলোকে কৰি গৈছিলে। এতিয়া আমাৰ মিহিৰ দুইলাম, নানী জীয়ায়ু, ৰাজেক নানী, তেওঁ আমাৰ মানে বায়েন আছিল ৰাজেক নানী, তেওঁ আজি প্ৰায় 4 মাহৰ আগত আহি আকৌ পুনৰ খোল বজাবলৈ তেওঁ আৰম্ভ কৰিছে। ৰাজেক নানী ভাল উদ্যোগপতি তেওঁ অৰুণাচলত, তেওঁ এতিয়া সিদিনা এই 4 মাহৰ আগত আহি ইয়াত খোল বজাই পেলাই তেওঁ পুনৰ খোল বজোৱা এটা হেঁপাহ কৰিছে। আমি তাৰ বাবে আনন্দিত হৈছোঁ। আৰু তেনেকৈ আমাৰ বহুতখিনি ষ্টুডেণ্টে অৰুণাচলত চাকৰি কৰি আছে, ভাল ভাল চাকৰি, আৰু তেওঁলোকে মাজে মাজে আহি গুৰু ঘৰত আহে। যদি খ্ৰীষ্টান ধৰ্ম কিছু গ্ৰহণ কৰিলে তথাপি সকলোৱে অহা যোৱা মানে এতিয়া শৰণাৰ্থী হিচাপে তেওঁলোকে ইয়াত আহি থাকে। মই আৰু তাতে পঢ়িব পাইছিলোঁ আৰ্টিকলটোত যে এই সত্ৰসমূহ যেতিয়া সেই ভূমিহীন মানুহসকলক ৰক্ষণাবেক্ষণ দিছিল বা যে অৰুণাচলৰ পৰা অহা শৰণাৰ্থীসকলক শিক্ষা প্ৰদান কৰিছিল, দীক্ষা প্ৰদান কৰিছিল, সেইকাৰণে আমাৰ যি সত্ৰ মহাসভা আছে তেওঁলোকৰ দ্বাৰা ঘাৰমৰা সত্ৰখনক বোলে বহিষ্কাৰ কৰিছিল বুলি শুনিছিলোঁ। ইয়াৰ আচল অৰ্থটো বা তাৎপৰ্যটো কি? মানে অসম সত্ৰ মহাসভা আমাক 1970 কি 72 চনৰ হয়, তেতিয়া আমাৰ আদিবাসীসকলক আমি অনুমোদন দিলে সত্ৰত। হয়, আৰু এই সত্ৰলৈ অৰুণাচলৰ নানা অতিথি আহে, অতিথি আহি ইয়াত ৰাতি থাকে। এতিয়া তেওঁলোকক আমি অনুমোদন দিয়াৰ কাৰণে আমাক সত্ৰ মহাসভাই এটা সময়ত বহিষ্কাৰ কৰিছিলে সত্ৰ মহাসভাৰ পৰা, তেখেতসকলক আমি অনুমোদন দিয়াৰ কাৰণে। কিন্তু তাৰ মাজতে আমাৰ গড়মূৰ সত্ৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ প্ৰয়াত কিতাপত গোস্বামী প্ৰভুৱে তাক প্ৰতিবাদ কৰি পুনৰ আমাৰ এই বহিষ্কাৰ বাহাল ৰাখিলে। বহিষ্কাৰ যাতে কৰিব নোৱাৰে সেইটো তেখেতে সম্পূৰ্ণ নজৰত ৰাখি আমাৰ সত্ৰসমূহৰ আগৰ কৰ্ম কৰি যাবলৈ তেখেতে পৰামৰ্শ। আচ্ছা, এতিয়া বৰ্তমান সত্ৰ মহাসভাৰ লগত জড়িত আছে? সত্ৰ মহাসভাত জড়িত আছোঁ, কিন্তু সিমান আমি উপকৃত নহয়। মানে সময়ৰ অভাৱ আৰু আগৰ দানবন্ধু জিলা দি থাকোঁ মানে এতিয়া বৰ্তমান মানে বেছি ঘনিষ্ঠতাটো নাই আৰু নাই। সেই তেতিয়াৰ অধিকাৰসকলে অলপ মনত দুখ পালে। দুখ পোৱাৰ কাৰণে তেতিয়াৰ বহুত বছৰ হৈ থাকিলে। কিন্তু পিছত আমাৰ কিতাপত প্ৰভুৱে তেখেতে আমাক অধিকাৰসকলক ক'লে কিবা কিবি পোৱাৰ কাৰণে পুনৰ আগবাঢ়ি গ'লোঁ সত্ৰাধিকাৰ।
সেই অতীতৰ যিসকল আপোনালোকৰ সত্ৰাধিকাৰ আছিল, সত্ৰৰ লোক আছিল, তেওঁলোকে যিধৰণে সত্ৰখনৰ যোগেদি মানুহৰ মাজত বা জনসাধাৰণৰ মাজত এটা শান্তি বৰ্তাই ৰাখি সমাজত অসমীয়া ৰীতি নীতি ভাষা সকলোখিনি ভাগ বতৰা কৰি এখন সুস্থ সমাজ গঢ়ি তোলাত প্ৰচেষ্টা চলাইছিল, ঠিক তেনেদৰে বৰ্তমান এই সত্ৰই কেনেকুৱা ধৰণৰ ভূমিকা লয়? আমাৰ এতিয়া গোটেই অসমতে আমাৰ প্ৰায় 2 লাখৰ শিষ্য আছে। হয়। আৰু আমি বৰ্তমানলৈকে যাতে গাঁওবিলাক সুস্থ হৈ থাকে, গাঁওবিলাক যাতে এতিয়া বিভাগ নহয়, কেতিয়াবা কিছু কথাৰ কাৰণে গাঁও কিছুমান বিভাগ হ'লে আকৌ গৰু ঘৰৰ পৰা গৈ সেইটো সন্মিলন কৰি বৰ্তমান আমি আমাৰ কোনো মানে ভেদভাৱ নাই, আমি সকলোৰে লগত চলি আছোঁ একেলগতে। আজি কান্দিয়ালে মিচিং আহিছে, আমাৰ অৰুণাচলী আহিছে, ওচৰৰ পাজৰৰ চুৰিপাসকল আহিছে, আকৌ আমাৰ ইয়াতে অন্যান্য আদিবাসীসকল ৰাইজসকল আহিছে, আদিবাসীসকল আহিয়ে থাকে আৰু অৰুণাচলৰ প্ৰায়খিনি আহি থাকে। সেইকাৰণে আমাৰ ৰিচাৰ্চৰ কাৰণে হয়, তেতিয়া আমি তেওঁলোকক কোনো মানে হীনভাৱে নাচাওঁ। আমি তেওঁলোকৰ এটা উদ্দেশ্যলৈ আহে, উদ্দেশ্য যাতে সফল কৰি দিব কথাসমূহ, যি আশা লৈছে আশা আমি তেওঁলোকক দিব পাৰোঁ, তাত আমি যথেষ্ট চেষ্টা কৰি যাওঁ। তাৰ ইয়াৰ পৰা কৰিছে, আশীৰ্বাদৰ পুথিভোগ কৰিছে, গুৰু সূত্ৰটো কৰিছে, কিছুমানে খালে কামৰ ওপৰত কৰিছে। সেইবিলাক আহিলে আমি তেখেতলোকৰ লগত যি বিচাৰে আমি দিবলৈ চেষ্টা কৰোঁ, যাতে তেওঁ ভবা কামটো কি দিয়ে। ইয়াত মই অথনি দুটামান বস্তু দেখিলোঁ, যি মানে জয় ঘণ্টাটো আৰু তেনেকৈ দুটামান বস্তু কি কয় চবদানি তেনেকুৱা ধৰণৰ বস্তুবিলাকত দুটা এটা শব্দ অসমীয়া শব্দ দেখা লিখা পালোঁ। সেই তেতিয়াও অসমীয়া ভাষা প্ৰচলিত আছিল নেকি? অসমীয়া লিপি সেইটো মানে সম্পূৰ্ণ অসমীয়াত নহয়। হয়, যিটো অসমীয়া কৈছোঁ সেই অসমীয়াটো তাত নাই। অ'ল আছামিজ মানে বৰজাৱলী আছে, অসমীয়া টিকাও আছে, দুইটা আছে। সেইকাৰণে অ'ল আছামিজ বুলি মানে ইয়াৰ পৰা এটা প্ৰমাণো পোৱা যায় যে অসমীয়া ভাষা সেই 11শ শতিকাটো আছিলে। 11শ শতিকা নাই, তাত চৌকাহে আছে। হয়, মানে আমাৰ গুৰুজনাৰ সৃষ্টিৰ পৰা সৃষ্টিৰ পাছৰ পৰা মানে ইয়াতো আপোনাৰ ঘাৰমৰা সত্ৰ প্ৰতিষ্ঠা হৈছিল 1154 খ্ৰীষ্টাব্দত। আমাৰ হৰিদ্বাৰ চাবলৈ। হয়, তেতিয়া আমাৰ সত্ৰ মই ভাবোঁহে, কিন্তু মানে লিখিত নহয় বা এইটো কথিত নহয় হ'লেও কিছুমান আমি ইয়াৰ সত্ৰৰ আশে পাশে থকা পৰিৱেশৰ ওপৰত আমি লক্ষ্য কৰি আমি অনুমান কৰিছোঁ যে আমাৰ সত্ৰ পৰ্যায়ত থকা তাত গুৰু গোসাঁনী থানৰ বৰা নাম মই পোৱা গৈছে। আৰু ধেনুখানা আমাৰ চোৱাত সত্ৰ আছিলে, তাৰ কাষতে হাঁহি দেৱালয় আছে। হয়, আৰু এতিয়া ঘাঁহমাতৰ য'ত আছে তাৰ কাষতে নীল দেৱালয় আছে। হয়, শাক্ত পদ্ধতি। হয়, সেইকাৰণে মই ভাবিছোঁ যে এই যি শাক্তপন্থী আমাৰ পন্থা আগৰ পৰা চলি আহিছে, আজি হয়তো আমাৰ যি চুতীয়াসকল এতিয়া যিখন আমাৰ মূৰ্তি আছে, সেইখন অষ্টভুজ, চতুৰ্ভুজ নহয়, অষ্টভুজ, অষ্টতে আছে। হয়, শংখ চক্ৰ গদা চুতীয়াসকল। সেইকাৰণে আমি কেতিয়াবা অনুমান কৰিছোঁ যে এইটো আমাৰ শাক্তসকলৰ লগতে আমাৰ পহিলা আৰম্ভ কৰিছিলে। আৰু সেই পৰম্পৰাটো এতিয়াও বৰ্তমান লাগে চলি আছে বুলি মই ভাবোঁ। আচ্ছা, কাৰণ কি শদিয়াত আছে বুঢ়া গোসাঁনী থান, আৰু ইয়াত ধেনুখানা গাঁৱত আছিলে হাঁহি দেৱালয়, এতিয়া লখিমপুৰত নীল দেৱালয়। নীল দেৱালয় যিদিনা দশমী উত্তৰাবলৈ যায়, সেইদিনা আই মাতৃ সত্ৰত ভিতৰত প্ৰৱেশ কৰে, আৰু প্ৰৱেশ কৰি সত্ৰৰ সত্ৰাধিকাৰক এডাল মালা অৰ্পণ। সেই তেতিয়াৰ পৰাই মানে এইটো পৰম্পৰাগতভাৱে চলি আহিছে বৰ্তমানলৈ। আচ্ছা, সেইকাৰণে মই ভাবিছোঁ যে এইটো হয়তো আমাৰ আহোম ৰজা ৰুদ্ৰসিংহৰ ৰজাৰ দিনৰ পৰা আমাৰ শাক্ত পন্থালে বৈষ্ণৱ আগলৈকে মানে বলি বিধি নিয়ম এই সত্ৰৰ যিসকল মানে লোক আছে তেওঁলোকে মানে সেই ক্ষেত্ৰত চাব গ'লে সেইটো আগতে মানিছিল। হয়, আগতে মানে হয়তো ৰুদ্ৰসিংহ ৰজাই আগত আমাৰ কাৰণ সত্ৰৰ কাষত যে দেৱালয়বিলাক আছে, হয়, এতিয়া মই কৈছোঁ নহয়, তাত বুঢ়া গোসাঁনী থান, ইয়াত হাঁহি দেৱালয়, ইয়াত নীল দেৱালয়, সত্ৰ
সেইটো অনুমান কৰিব পাৰি। সত্ৰ মানে চুতীয়াসকলে বহাইছিলেতো, সেইকাৰণে চুতীয়াসকল শাক্তপন্থী আছিলে কাৰণে আমাৰ সত্ৰখন শাক্ত মাৰ্গৰে আছে। কিন্তু উত্তৰায়ণ ৰজাই বলি বিধান মনা নাছিলে, নমনাৰ কাৰণে আমাৰ সেইটো তেতিয়াই হাত দিলে, মূৰ্তি দিলে, হয়তো নানা সাঁতোৰা দিলে, দোলা দিলে, সমস্ত বস্তু যিহেতু আমাক বৈষ্ণৱ মাৰ্গৰ কৰ্ম কৰিবলৈ তেনেকৈ লগাই সেইটো সত্ৰাধিকাৰসকলক অনুৰোধ কৰাৰ কাৰণে কেতিয়াবা বৈষ্ণৱ মাৰ্গৰ পৰম্পৰা চলি আছে এতিয়া। আচ্ছা, ইয়াতে যি আপোনাৰ সত্ৰখনত বিভিন্ন অনুষ্ঠান হৈ থাকে চাগে, তাতে উল্লেখনীয় অনুষ্ঠান কি কি হয়? মানে আপুনি উল্লেখ কৰিছিলে দৌল উৎসৱ পতা হয়, তেনেধৰণে আমাৰ ফাগুণমহীয়া চমীয়া ফাকুৱা উৎসৱ হয়, তিনিদিনীয়া হয়, পূজা মেঘা, তাৰপিছত পূৰ্ণিমা পূজা, সেইদিনা আমাৰ গোচাবলৈ ভ্ৰমণ নহ'ব, বছৰতে এবাৰ হ'লে দশমী ফাকুৱাৰ দৌল উৎসৱতে কৰে। মাঘমহীয়া কিছু কিছু লোকে সত্ৰত কিছুমান মনৰ কামনাৰ কাৰণে পানী বগলা লাভ কৰে আৰু প্ৰায়ে তেখেত ফলৱতী হয়, হোৱাৰ কাৰণে সেই মাঘমহীয়া পানী বগলা দিলে অন্য মাহত পানী বগলা দিয়া নহয়। আৰু কাতিমহীয়া আমাৰ গোটেই কাতি মাহটো ৰাতিপুৱা 4টা বজাৰ পৰা পুৰুষে নাম ল'ব আৰু আইসকলে পুৰুষে নাম লৈছে, আইসকলে নাম ল'ব কোৱা। তাৰপিছত শিৱ পূজা আছে, জন্মাষ্টমী আছে আৰু গুৰুসকলৰ তিথিবিলাক আছে পালন কৰিব। আমি দেখি আহিছোঁ এই সত্ৰখনৰ সংস্কৃতি ভাষা সকলোখিনিতে প্ৰভাৱ মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আমি ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ শেষৰ সময়খিনি পাইছোঁহি, গতিকে মই মাত্ৰ এটা কথা সুধিব বিচাৰোঁ। বহু ক্ষেত্ৰত দেখা যায় যে মাজুলী সত্ৰখনত ডেকা শিষ্য থকা যায়, কিন্তু এই ঘাৰমৰা সত্ৰত তেনেকুৱা শিষ্য দেখা পোৱা যোৱা নাই। কিন্তু এনেই বিবাহিত লোকে শৰণ লয়, দীক্ষা লয়, শিক্ষা লয়, তেনেকুৱা দেখা গৈছে। ঠিক তেনেকুৱা নিয়ম নীতি নাই। হয়, মই নাজানিবও পাৰোঁ ভালদৰে। তোমালোকে উদাসীন অসমত আছে দক্ষিণপাট, হয়, আউনীআটী, গড়মূৰ মানে অধিকাৰহে উদাসীন। হয়, ভকত গৃহস্থী আৰু উত্তৰ কমলাবাৰী, হয়, নতুন কমলাবাৰী তেখেত উদাসীন, মানে ভকতো উদাসীন, গুৰু উদাসীন, মানে তেওঁলোকে বিয়া কৰাব নোৱাৰে। কিন্তু আমাৰ আগৰ পৰাই গৃহস্থী। এতিয়া দক্ষিণপাট সত্ৰ এটাডাল উদাসীন, এটাডাল গৃহস্থী। তাৰমানে কি হৈছে, এতিয়া সত্ৰৰ পৰা গোসাঁইনেও পঠাবলৈ আজিকালি অসুবিধা হৈছে। এতিয়া আজিকালি প্ৰত্যেকৰে এটা দুটা সন্তান, যাৰ কাৰণে সত্ৰলৈ এতিয়া গোসাঁই পঠিয়াবলৈ বহুত চিন্তাৰ বিষয় হৈ গৈছে, নোহোৱা কমি গৈছে মানে। কমি গৈছে। কাৰণ এতিয়া আমাৰ আগত দুটা পৰিয়ালে 11টা ল'ৰা আছিলে, আৰু এতিয়া আমাৰ 11টা ল'ৰাটো 3টা ল'ৰা। সত্ৰৰ এইভাৱে ল'ৰা অভাৱ হৈছে, সত্ৰাধিকাৰ অভাৱ হৈছে। সেইকাৰণে সেই পৰিস্থিতিত সেইবিলাক গোটেইখিনি সত্ৰ আগৰ পৰা আছে, সেইবিলাক চলি থাকিব। তেখেতলোকৰ মহৎ উদ্দেশ্য, তেখেতলোকে বহুত দেশৰ কাৰণে, জাতিৰ কাৰণে বহুত চেক্ৰিফাইচ কৰিছে জীৱনত। কাৰণ অবিবাহিতা গুৰু, অবিবাহিতা ভকত, তেখেতলোকে যি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে, তাৰ কাৰণে তেখেতলোকৰ সতপতি প্ৰণাম। এই গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ হ'বলৈ হ'লে বা সত্ৰ পৰিচালনা কৰিব হ'লে তেওঁ গুৰু নিশ্চয় থাকিব লাগে। আপুনি কাৰ পৰা এই আদৰ্শ লৈছে? আমাৰ সত্ৰৰ দক্ষিণপাট, হয়, আমাৰ দক্ষিণপাটটো আমাৰ গুৰু, আমাৰ সকলোসকলে তাত লৈছে, আমিও দক্ষিণপাটটো লৈছোঁ। সেই দক্ষিণপাটৰ পৰা আমাৰ গুৰু আগৰ ঘাৰমৰা সত্ৰৰ পৰা গুৰু পঠাই দক্ষিণপাটলৈ, মাহ সত্ৰৰ পঠাই গুৱাহাটীলৈ দিলে। কিন্তু আজিকালি এইবিলাক অভাৱৰ কাৰণে এতিয়া অন্যান্য নানা জেগাৰ পৰা আনিবলৈ বাধ্য হৈছে, পৰিস্থিতিৰ দ্বাৰা উপায়। ইতিমধ্যে আমাৰ এই অনুষ্ঠানটি শেষৰ পৰ্যায় পালোহি। এটি মোৰ আপোনালৈ মাত্ৰ ৰাজনৈতিক প্ৰশ্ন, যে এই ক্ষেত্ৰত আমাৰ চৰকাৰ বা যি ৰাজনৈতিক প্ৰেক্ষাপটত আছে বৰ্তমান, তেওঁ এগৰাকী ব্ৰাহ্মণ কুলৰে হয় বা এখন সত্ৰৰ লগত জড়িত থকা ব্যক্তি বা এজন অসমীয়া মানুহ, তেওঁ এই সত্ৰসমূহক কেনেধৰণে চোৱাটো বিচাৰে, যে সত্ৰসমূহ আৰু উন্নত পৰ্যায়লৈ লৈ যাবলৈ বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কেনেকুৱা পদক্ষেপ ল'ব লাগে?
এতিয়া আগতেতো আমাৰ সত্ৰবিলাকক চৰকাৰে অনুদান দিয়াটো দূৰৰে কথা, অনুদান দিবলৈ হ'লে সম্প্ৰদায় কৰক বুলি কয়। হয় সেইকাৰণে আমি লিখিব লাগে যে শংকৰী কলা কৃষ্টি হয় ঘাঁহ মাহতৰ নামত নিদিলে সম্প্ৰদায় হয় সেই সময়ত কংগ্ৰেছত এতিয়া কিন্তু সেইটো নাই। এতিয়া সত্ৰসমূহ হওক নামঘৰসমূহ হওক সকলোকে এতিয়া চৰকাৰে সমানভাৱে চাইছে। সহানুভূতি চাই আছে। কিন্তু অসমৰ বাহিৰে যিবিলাক মঠ আছে সেইবিলাকত মঠৰ আচাৰ্যসকলৰ গভৰ্ণমেণ্ট এটা গ্ৰাণ্ট দি থাকে, সেইকাৰণে তাত মঠবিলাক চলি আছে। কিন্তু আমাৰ অসমত কোনো সত্ৰত আজি প্ৰায় এই নতুন চৰকাৰ এতিয়া বিজেপি চৰকাৰ অহাৰ পৰাহে আমাৰ এই সত্ৰবিলাকৰ কিছু অনুদান আগবঢ়াইছে, যাৰ কাৰণে সত্ৰবিলাক স্বচ্ছ হৈছে। মানে এই ক্ষেত্ৰত ক'বলৈ গ'লে বিজেপি চৰকাৰৰ পৰা সত্ৰসমূহৰ লাভ হৈছে। তস্মত হৈছে এইটো মানে অপিহল সত্য কথা। হয় তাৰমানে কি আগৰ চৰকাৰে মই ক'লো নহয় আগতে যে সত্ৰ বুলি নিদিয়ে পইচা, আপুনি শ্ৰী শ্ৰী ঘাঁহ মাহতৰ পইচা নিদিয়ে, শংকৰী কলা কৃষ্টিৰ কাৰণে ঘাঁহ মাহ সত্ৰ লিখিব তেতিয়া আপুনি মানে এটা ডিপাৰ্টমেণ্টেল ফাণ্ড হিচাপে বিচৰা হয় মানে। এতিয়া কিন্তু আজিকালি সেইটো নাই। আজিকালি সত্ৰাধিকাৰ শ্ৰী শ্ৰী ঘাঁহ মাহটোলৈ আহিব বা সত্ৰাধিকাৰ অন্যান্য তেনেকৈ আগৰ এইটো আছে। আগৰ সত্ৰ নামত দিয়া মানে সাম্প্ৰদায়িক বুলি কয়। বহুতে এইটো আমিও এবাৰ আপত্তি কৰিছোঁ, কিন্তু লাভ একো নহয়। নিদিয়ে যেতিয়া আমি ইমান জোৰ কৰা নাছিলোঁ। এতিয়া গভৰ্ণমেণ্টে নিজে যি দিছে সেইটো আমি যথেষ্টখিনি আমাক সহায় কৰিছে নাই বুলি নকওঁ। সেইখিনি এতিয়া মই বৰ্তমান সত্ৰখন আগবাঢ়ি নিবলৈ আমি শক্তি পাইছোঁ, নহ'লে আমাৰ সত্ৰবিলাক যোৱা জীৰ্ণ হৈ গৈছিলে। হয় এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা যাতে আমাৰ গোটেই সত্ৰসমূহ বুলিয়েই নহয়, আমাৰ অসমৰ নামঘৰবিলাক প্ৰতিটো নামঘৰেই কেঁচা নাই বুলি নাই দুই এটা ক'ৰবাত নতুনকৈ প্ৰতিষ্ঠা হোৱা বা অকণমান আউটছাইডত থকা থাকি যাব পাৰে, কিন্তু প্ৰায় ক্ষেত্ৰত আজিকালি নাই, দেখা নাযায়। বৰ্তমান নামঘৰবিলাক বৰ সুন্দৰকৈ বনাইছে, যাৰ কাৰণে নামঘৰ বহিও ভাল লাগে, গৈও ভাল লাগে, আৰু তাত নাম লৈ ভাল লাগে। আগৰ ওপৰত বৰষুণ দিলে তলত বহি পেলাই মন সুবিধা হৈছিলে, এতিয়া যেনিবা সেইবিলাক নাই। এতিয়া ধৰ্মৰ চৰ্চা ধুনীয়াকৈ কৰি থাকে। ধন্যবাদ, আপুনি আমাক বহুখিনি সময় দিলে। আমাৰ দৰ্শকসকলকো জনাওঁ যে লখিমপুৰত এখন বিখ্যাত সত্ৰ আছে আৰু সেইখনেই হৈছে ঘাৰমৰা শ্ৰী শ্ৰী ঘাৰমৰা সত্ৰ। আৰু আজি আমাৰ মাজত উপস্থিত আছে, গম পালেই, এই সত্ৰৰে সত্ৰাধিকাৰ শ্ৰী বিষ্ণুপ্ৰসাদ গোস্বামীদেৱ। আৰু আগলৈকৈ আমাৰ এই চেনেলৰ জৰিয়তে এনেধৰণৰ ভাল ভাল ভিডিঅ' উপভোগ কৰিবলৈ, ভাল ভাল তথ্য আপোনালোকৰ মাজলৈ আমি দিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটি লাইক আৰু ছাবস্ক্ৰাইব কৰি কমেণ্ট এটি কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ আপোনাক।